তেখেতসকলৰ এই চেলেঞ্জ 19তো দেখিছোঁ, 21ত দেখিছোঁ, এনেধৰণে তেওঁলোকে বিভিন্ন হোটেলত মিলিত হয়। গতিকে এই ধৰণৰ চেলেঞ্জ আমি বিগত 10 বছৰে মই ব্যক্তিগতভাৱে দেখি আহিছোঁ। গতিকে এইটো তেওঁলোকৰ অতি সহজাত কথা। গতিকে ইয়াক লৈ আমি মূৰ নুঘুমাওঁ। আমি এতিয়া নিজস্ব সাংগঠনিক কামত ব্যস্ত হৈ আছোঁ। আৰু এই যে তেওঁলোকে লিলি হোটেল, তাৰপিছত আৰু বিভিন্ন চুলিন গ্ৰেণ্ড, বিভিন্ন হোটেল ৰিজৰ্টত কথা পাতি আছে, দিচাং ৰিজৰ্ট। কিন্তু মোক আকৌ বহু কংগ্ৰেছৰ মোৰ বন্ধুৱে কোৱা মতে এইটো আচলতে আমাৰ ছোৱালীক বিয়া দিয়াৰ আগমুহূৰ্তত যেনেকৈ বহু আত্মীয় ঘৰত ভাত খাবলৈ মাতে, ঠিক সেইদৰে ভূপেন বৰাৰ যিহেতু বিদায় আসন্ন, মোটামুটি দলৰ পৰাও আসন্ন আৰু সভাপতি পদৰ পদতো যাবই 4 জুনৰ পিছত। গতিকে তেওঁক ফেয়াৰৱেল ট্ৰিট দি আছে বুলি বহুতে কৈ আছে কংগ্ৰেছৰ মানুহে। গতিকে সেইবিলাকৰ তেওঁলোকৰ নিজস্ব কথা, ফেয়াৰৱেল ট্ৰিটেই হওক বা বিদায় সম্ভাষণে হওক। কিন্তু তেওঁলোকলৈ আমাৰ শুভেচ্ছা আছে, কাৰণ এনেধৰণৰ কথা বাৰ্তা পূৰ্বতে কৈ আহিছে। মূল কথা হ'ল এই একেখিনি কথা যিখিনি অখিল গগৈ ডাঙৰীয়াৰ পৰা, লুৰিণজ্যোতি গগৈৰ পৰা ভূপেন বৰাই কৈ আছে। তেওঁলোকে 5 তাৰিখে যাতে ফোনকেইটা অফ নকৰে বা 4 তাৰিখে সন্ধিয়া সময়ত যাতে তেওঁলোকে ফোনকেইটা অফ নকৰে। আৰু তেওঁলোকে এস্কেপ ৰুটটো দিয়ে থৈছে, ইভিএমৰ কথা কয়। যেতিয়াই তেওঁলোকে ক'ৰবাত কোনোবা এখন ৰাজ্য জিকে তেতিয়াই ইভিএম আৰু মানে আমাৰ ইলেকশ্যন কমিশ্যনতকৈ শ্ৰেষ্ঠ সংস্থা নাই। কিন্তু যেতিয়া হাৰে তেতিয়া তেওঁলোকে ইভিএমৰ ভোটে দেখা দিয়ে তেওঁলোকক। আৰু এতিয়া ইতিমধ্যে তেওঁলোকে মাজে মাজে কয় আকৌ যদিহে ইভিএমৰ আমুক নহয়। গতিকে তেওঁলোকৰ এতিয়া অৱস্থাটো তেওঁলোকে পলাবৰ কাৰণে ৰাস্তাটো ক্লিয়াৰ কৰি থৈ দিয়ে। তেওঁলোকে কৈ আছে 6খন 7খন পাম। এইবিলাক আমি এতিয়া কৈলে আপোনাৰ জনতা জনাৰ্দনে আশীৰ্বাদ দি থৈছে, ইভিএমত ৰিজাল্ট আছে। কিন্তু মোৰ কথা হ'ল 4 তাৰিখে আপুনি বা আপোনালোকে সংবাদ মাধ্যমে কেতিয়াও ভূপেন বৰা, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, যিকেইজন মানুহে এতিয়া মানে খুব চিঞৰ বাখৰ কৰি এইকেইদিন ব্যস্ত হৈ আছে, ব্যস্ত কৰি ৰাখিছে সকলোকে, 4 তাৰিখৰ সন্ধিয়া তেওঁলোকৰ ফোন চবৰে ছুইচ অফ হৈ থাকিব। এইটো নিশ্চিত থাকক। তেওঁলোকৰ ক'বলৈ একো কথা নাই। তেওঁলোকৰ এটা ক্লাব আছিল, এটা গগৈদেৱৰ ক্লাবৰ পৰাতো ইতিমধ্যে তেওঁলোকে কংগ্ৰেছত আত্মসমৰ্পণ কৰিছে। আমি জানিব পৰা মতে বিভিন্ন ক্লাব NGO যিকেইটা আছিল সেইবিলাক কংগ্ৰেছৰ ইতিমধ্যেতো তেওঁলোকৰ কংগ্ৰেছৰ নতজানু হৈ দিলে, কংগ্ৰেছৰ ওচৰত ইতিমধ্যে চাৰেণ্ডাৰ কৰি দিলে। গতিকে এইটো বিশেষ নতুনত্ব নাই। এতিয়া অখিল গগৈ, লুৰিণজ্যোতি গগৈ সকলোবিলাক এতিয়া কংগ্ৰেছী। গতিকে তেওঁলোকে এতিয়া বেলেগ ধৰণৰ পোছাক, জাতীয়তাবাদী পোছাক পিন্ধি লাভ নাই। তেওঁলোক একোগৰাকী কংগ্ৰেছী। গতিকে আমিও তেওঁলোকক কংগ্ৰেছী ৰূপেই ট্ৰিট কৰিম বা ব্যৱহাৰ কৰিম। গতিকে সকলোলৈকে শুভেচ্ছা আছে। 4 তাৰিখে আমি ফলাফলৰ অপেক্ষাত আছোঁ। আমি আশা কৰাৰ দৰেই এইবাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব সন্মানীয় নৰেন্দ্ৰ মোদীদেৱ। আৰু অসমতো আমি 12খন আসন পাম। বিৰোধীৰ কোৱাৰ অধিকাৰ আছে, তেওঁলোকে কৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল তেখেতসকলৰ 4 তাৰিখৰ পিছত চব ফোন অফ থাকিব। আৰু ভূপেন বৰা ডাঙৰীয়া এইটো ফেয়াৰৱেল ট্ৰিট বা বিদায় সম্ভাষণ বুলি কংগ্ৰেছৰ ভিতৰতে চৰ্চা চলিছে। আৰু তেওঁলোক আচৰিত এটা দল। ইমান ৰাইজে শিক্ষা দিয়াৰ পিছতো তেওঁলোকে এই যে লিলি হোটেলৰ পৰা দিচাং ৰিজৰ্টৰ পৰা চুলিন গ্ৰেণ্ডৰ পৰা আমাৰ এই খানাপাৰাত থকা আৰু এখন ৰিজৰ্ট, এই ৰিজৰ্টৰ কালচাৰটো তেওঁলোকে কিন্তু ভাল ধৰি ৰাখিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকক ভালেই সহযোগ কৰিছে কংগ্ৰেছী অখিল আৰু লুৰিণ গগৈ। গতিকে কংগ্ৰেছী দুজনলৈ আমাৰ শুভেচ্ছা থাকিল। ভাল হওক তেওঁলোকৰ। আপুনি প্ৰায়ে কৈ আছিল যে লুৰিণ গগৈ এটা ক্লাবৰ সদস্য বা ক্লাবৰ সভাপতি। আজি অখিলে কৈছে এতিয়া ক্লাবৰ সভাপতি বুলি কৈছে। এতিয়া ক্লাবৰ বুলি ক'বলৈ দিগদাৰ হ'ব, কাৰণ তেওঁ কংগ্ৰেছত ইতিমধ্যে কংগ্ৰেছৰ তেওঁৰ এগৰাকী এই যে কি বুলি কয় নিকিনা গোলাম বা কংগ্ৰেছৰ এগৰাকী ভৃত্যৰ দৰে আচৰণ কৰিছে। গতিকে মই উঠাই লৈছোঁ। এতিয়া আৰু যদিও এটা ক্লাবৰ সভাপতি আছিল পূৰ্বতে, এটা NGOৰ সভাপতি আছিল, সেইটোৰ পৰা মই উঠাই লৈছোঁ। এতিয়া তেওঁৰ ক্লাবৰ সভাপতি হৈ থকাৰ স্বতন্ত্ৰতা হেৰুৱাই পেলাইছে। যদিও ক্লাব বা NGO আছিল, মই দেখাত সেইটো এটা স্বতন্ত্ৰ সংস্থা আছিল, তাত বহুকেইগৰাকী গুণী লোকো আছিল। এতিয়া সেইটো নাই। এতিয়া মই উঠাই লৈছোঁ। মই ভৱিষ্যতে তেওঁ ক্লাবৰ সভাপতি বা সদস্য বুলি নকওঁ। তেওঁ এতিয়াৰ পৰা অসমৰ 855জন লোকক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ এগৰাকী সাধাৰণ, তেওঁ মানে বেয়া শব্দ ক'লে আচলতে বেছি খাপ খায়, কিন্তু নকওঁ, এই কংগ্ৰেছৰ এগৰাকী সাধাৰণ সদস্য বুলি মই গণ্য কৰিম এতিয়াৰ পৰা। লুৰিণজ্যোতি গগৈক ময়ো ক্লাবৰ সভাপতি বুলি নকওঁ। এতিয়া তেওঁ এগৰাকী কংগ্ৰেছৰ সদস্য। এতিয়া যিটো 26লৈ যোনটো চেলেঞ্জ কৰিছে, বিজেপিক চেলেঞ্জ কৰা যোনটো কথা তেওঁলোকে মুকলিকৈ কৈছে, সেই তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ আছে। তেখেতসকলৰ গণতান্ত্ৰিক অধিকাৰ আছে। তেখেতসকলে আমাক সদায় বিভিন্ন নিৰ্বাচনত তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি আছে, ভৱিষ্যতৰ বাবে সাজু হৈছে। কিন্তু 2026 নহয়, তেওঁলোকে 2056, 2066 মানত পাৰিব, যেতিয়া মিয়াৰ জনসংখ্যা আমাৰ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলিমৰ জনসংখ্যাৰ সমান হৈ পৰিব। আৰু 30-40 বছৰ পিছতেই সকলোৱে জানে বৰ্তমান 38 to 40% ইছলাম ধৰ্মী লোক আছে, তাৰে 35% হ'ল
মৈমনছিঙীয়া নোৱাখলীয়া মিয়া যেতিয়া মিয়াৰ জনসংখ্যা অসমৰ মানুহৰ সমান হৈ পৰিব তেতিয়া নিশ্চিতভাৱে এই তেওঁলোকৰ চেলেঞ্জটো খাপ খাব আৰু তেতিয়া আমি থাকিম নে নাথাকিম ক'ব নোৱাৰোঁ কিন্তু এইটো নিশ্চিত লুৰিণজ্যোতি গগৈ অখিল গগৈ বা ভূপেন বৰা ডাঙৰীয়াহঁতে যিটো ইয়াত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে মিয়া ভিত্তিক যিটো ৰাজনীতি কৰিছে সেইটো সফল হ'বলৈ আৰু 40 বছৰ লাগিব আমি এতিয়া সদ্যহতে সংখ্যা গুৰু হৈ আছোঁ আৰু 40 বছৰৰ পিছত যেতিয়া সংখ্যা লঘু হৈ পৰিম তেতিয়া অখিল গগৈহঁতৰ যিটো ফৰ্মুলা আগ্ৰাসী ফৰ্মুলা সেই ফৰ্মুলাটো সফল হ'ব এইটো কথা অনস্বীকাৰ্য 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ সময়তো তেওঁলোকে খুব তৎপৰ হৈছিল তাৰ পাছত ফলাফল শূন্য দেখা গ'ল এতিয়াও না তেওঁলোকে তৎপৰ হৈছে চাওক তেখেতলোকৰ আচলতে কথাখিনি মই কোৱাটোত তেওঁলোকৰ বেয়া পাব তেওঁলোকে কিন্তু প্ৰতিটো নিৰ্বাচনৰ আগতে তেওঁলোকে দেখোন বিগত সময়ছোৱাতো তেজপুৰত দেখোন মাংস আনি ৰান্ধি মেলি ভোজৰ গোটেই আয়োজনে কৰিছিল তাৰপিছত কি হ'লগৈ বিগত 21ৰ নিৰ্বাচনত যিবাৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অধিষ্ঠিত হ'ল সেইবাৰ তেওঁলোকে কোনে ক'ত কি মন্ত্ৰিত্ব ল'ব সেইবিলাক ভাগ বতৰা হৈ গৈছিল বহুকেইগৰাকী কংগ্ৰেছ লোকেতো নতুন কাপোৰেই চিলাইছিল গতিকে এইবিলাক তেওঁলোকৰ পুৰণি কথা এইবিলাক কথাত তেওঁলোকৰ অহংকাৰ দম্ভ আৰু ভুল যিটো হিচাপ নিকাচ সেইটো প্ৰকাশ পায় গতিকে আমিও তেওঁলোকৰ শাৰীত থিয় হৈ আচলতে আমি সেই তেনেধৰণৰ মৰ্বৰ ভাৱ দেখুৱাটো অনুচিত হ'ব জনতাই আশীৰ্বাদ দিছে বুলি আমি দৃঢ় বিশ্বাসী আমাৰ EVM-ত জনতাৰ আশীৰ্বাদ সিদ্ধান্ত বন্দী হৈ আছে 4 তাৰিখে আমি গম পাম 4 তাৰিখে আমি ৰাইজৰ আশীৰ্বাদ হিৰত লৈ আমি ভাবোঁ আমি বিশ্বাসী আত্মবিশ্বাসী যে আমাক ৰাইজে আশীৰ্বাদ দিছে সেইদিনা আমি কথা ক'ম কিন্তু এতিয়া ৰাইজে যিহেতু সিদ্ধান্ত লৈছে ৰাইজৰ সিদ্ধান্তৰ ওপৰত আমাৰ সিদ্ধান্ত নহয় আমি খুব বেছি কথা কোৱাটো অনুচিত গতিকে আহক আমি 4 তাৰিখলৈ ৰওঁ কিন্তু তেখেতসকলে এই যে তেজপুৰত যোৱাবাৰ দেখিছোঁ ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰা নাই তেওঁলোকে মাংস ৰান্ধি মানুহ মাতিলেই তাৰ 21ত দেখিছোঁ তেওঁলোকৰ বহুকেইগৰাকী কংগ্ৰেছৰ নেতাই কোনে কি বিষয় বা ল'ব মিনিষ্ট্ৰী ল'ব ভাগ বতৰা কৰিলে গতিকে তেনেধৰণৰ আমি ইমেচিয়ৰ কাম নকৰে শ্ৰেয় ভূপেন বৰা ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল তেওঁ এতিয়া যিটো ফেয়াৰৱেল ট্ৰিট লৈ আছে তেওঁ খুব সুন্দৰভাৱে উপভোগ কৰক তেওঁ এনজয় কৰক সেইটো আমাৰ শুভেচ্ছা থাকিল বাকী পুনৰবাৰ কৈছোঁ লুৰিণ গগৈক যিটো মই পূৰ্বে NGO এটাৰ বা ক্লাব এটাৰ সভাপতি বুলি কৈছিলোঁ এতিয়া সেইটো নকওঁ সেই ক্লাব এটাৰ স্বতন্ত্ৰতাও তেওঁ হেৰুৱাই পেলাই এতিয়া কংগ্ৰেছৰ এগৰাকী কৃতদাস ৰূপে পৰিগণিত হৈছে গতিকে জাতীয়তাবাদৰ কথা যাতে ভৱিষ্যতে নকয় এইখিনিয়ে আৰু আমাৰ ক'বলগীয়া নাই আৰু শেহতীয়াকৈ বিজেপিত কিছু অসন্তুষ্টি দেখা দিয়া বিষয়ে তেওঁলোকে ক'ব খুজিছিলে বিজেপিৰ মাজত এই যিটো হৈছে এইবোৰ ভৱিষ্যত ৰাজনৈতিক বিপন্ন হোৱাৰ বাবে এই ধৰণৰ বিজেপি এটা গণতান্ত্ৰিক দল পৰিয়ালকেন্দ্ৰিক দল নহয় বিজেপি দলত সম্পূৰ্ণ গণতান্ত্ৰিক স্বাধীনতা থাকে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন নিজৰ যুক্তি প্ৰতিষ্ঠা কৰাৰ এখন অতি শক্তিশালী মঞ্চ আমাৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাই নিজস্ব অভিমত দাঙি ধৰিছে সেইটো অধিকাৰ আছে আৰু যদি কিবা ক'বলগীয়া থাকে আমাৰ শ্ৰীযুত ভৱেশ কলিতাদেৱ বা তথা শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আমাৰ দলৰ অভ্যন্তৰ কথাত ব্যস্ত নহ'বৰ কাৰণে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি থকা কংগ্ৰেছ দল বা তেওঁলোকৰ সমগোত্ৰীয় মানুহখিনি মূৰ নঘমালে হ'ল আমাৰ দলটোৰ কথা আমি চিন্তা কৰিম এটা গণতান্ত্ৰিক দলত যুক্তি প্ৰতিষ্ঠা কৰা যুক্তি দাঙি ধৰাৰ অধিকাৰ থাকে সেইটো পৰিবাৰ বা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা মানুহখিনি বুজি নাপাব এইবাৰ প্ৰভাৱশালী বিজেপিৰ এগৰাকী নেতা হাৰিব বুলি তেওঁলোকে অলপ আগতে মন্তব্য কৰিছে ডাঙৰ নেতা এজন হাৰিব আমাৰ দৃষ্টিতটো প্ৰতিগৰাকীয়ে আমাৰ ডাঙৰ নেতা যাক ৰাইজে আশীৰ্বাদ দি জনপ্ৰতিনিধি কৰি তুলিছে গতিকে কোনজন ডাঙৰ নেতা কৈছে আমাৰ কোৱাটো অনুমান কৰাটোত ভুল হৈছে আমাৰ প্ৰতিগৰাকী নেতাই আমাৰ শ্ৰদ্ধেয় আৰু তেওঁলোকে পূৰ্বানুমান কৰিছে তেওঁলোকৰ কথা কিন্তু এই কথাবিলাক আচলতে আমি জিকিম আমুক জিকিম তেওঁলোকে যিটো কৈ আছে কোনো ধৰণৰ গণভিত্তি বা তেওঁলোকে সৰজমিন কোনো ধৰণৰ হিচাপ নিকাচ নকৰাকৈ কৈ আছে লিলি হোটেলত বহি থাকি টেলিফোনত কথা পাতি বা ফেচবুক চাই কোন জিকিব কোন হাৰিব কোৱাটো আচলতে যুগুত নহয় আমি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ পিছতো প্ৰতিখন গাঁও প্ৰতিটো সমষ্টিৰ প্ৰতিটো বুথত আমি বিভিন্ন গণনা কৰিছোঁ আমাৰ কাৰণ গণভিত্তি আছে আমাৰ সদস্য আছে প্ৰতিখন গাঁৱত সেই হিচাপত আমি দেখিছোঁ 12খন আসন পাম বুলি আমি পতিয়ন গৈছোঁ বাকী ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে তাৰ ভিতৰত তেওঁলোকে কাৰ কথা কৈছে নাজানো তেওঁলোকৰ এই কথাখিনি আমি 4 তাৰিখে আবেলি একেখিনি প্ৰশ্ন যেতিয়া
সুধিম তেতিয়া তেওঁলোকে কি উত্তৰ দিয়ে এইটো আমি চাব বিচাৰিছোঁ কিন্তু এইটো নিশ্চিত 4 তাৰিখে আটাইকেইগৰাকীৰ ফোন অফ থাকিব টিভিৰ টক শ্ব'লৈ তেওঁলোক নাযাব তেওঁলোকে আমাৰ যিমান টিভি 8-10টা টিভি আছে টিভিবিলাকে টক শ্ব'লৈ যেতিয়া 8 বজাত মাতিছিল 21ত মাতিছিল 19ত মাতিছিল তেওঁলোকে তেতিয়া ছত্ৰভংগ দিছিল তেওঁলোকে তেতিয়া ফোনবিলাক পোৱা হোৱা নাছিল গতিকে আমি 4 তাৰিখ মাত্ৰ কেইদিনমান আছে আমি ৰওঁ তেওঁলোকৰ সেই অহংকাৰ অহমিকা ভৰা কথাবিলাক শুদ্ধ হয় নে অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ পুষ্ট সিদ্ধান্তবোৰ শুদ্ধ হয় আমি চাম